অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৌদিনাখন ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ক্ষেত্ৰত যি কথা কৈছে সেই কথাক আমি পোনপ্ৰথমে তামোলপুৰ জিলা ইউপিপিএলৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ। এজন মুখ্যমন্ত্ৰীৰ মুখত তেনেকুৱা ধৰণৰ কথা শোভা নাপায়। প্ৰমোদ বড়ো ডাঙৰীয়াই ইউপিপিএলৰ নীতি আদৰ্শ লৈ তামোলপুৰ বিধানসভা সমষ্টিত ইলেকশ্যন খেলিছে। ইয়াতে কোনো এনডিএৰ পৰা বিজেপিৰ আদৰ্শ লৈ পিনে ইয়াতে ইলেকশ্যন খেলা নাই। তেখেতে আমাৰ দলৰ আদৰ্শ লৈ ইলেকশ্যন খেলিছে। আৰু এজন অসমৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা চালে বেৰে কোবাই থকা কথাত আমি কেতিয়াও পতিয়ন নাযাওঁ। তেখেতে কৈছে যে ইউপিপিএল কৰ্মী বোলে বিজেপিক ভোট দিব লাগে। আৰে ইউপিপিএল কৰ্মী হিচাপে ইউপিপিএলক ভোট দিব, বিজেপিক ক'ত ভোট দিব? বিজেপিহে আমাক দিয়ক। কাৰণ এইটো সমষ্টিত, এই তামোলপুৰ বিধানসভা সমষ্টিত ইয়াতে কোনো পথে কোনো ক্ষেত্ৰত কোনো চান্সে নাই বিজেপি জিকাৰ। তেখেতে ভয়তে এইবিলাক চালে বাৰে কোবাই আছে। আৰু ৰাজ্যসভাৰ সাংসদ পদটোক লৈ তেখেতে যিখিনি কথা কৈছে সেইটোতো ভিত্তিহীন কথা। ৰাজ্যসভাৰ সাংসদ পদটো কাক দিয়ে কাক নিদিয়ে সেইবিলাক ইউপিপিএল দলৰ নেতৃত্বই থিৰাং কৰিব। ইয়াতে প্ৰমোদ বড়ো ৰাজ্যসভাৰ সাংসদ হৈ থাকিব, বাই ইলেকশ্যন তামোলপুৰত এগেইন হ'ব, তেনেকুৱা ধৰণৰ কথা শোভা নাপায়। সেইবিলাক কথা একেবাৰে ভিত্তিহীন। আমি অগ্ৰাহ্য কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ। তেনেকুৱা ধৰণৰ কথা যাতে পুনৰবাৰ তেখেতে ৰাইজৰ আগত দোহাৰি পিনে কথা নকয়। প্ৰমোদ বড়ো ডাঙৰীয়াই সবল নেতৃত্ব লৈ এটা বিপুল মাৰ্জিন লয়, বিপুল ভোটত তামোলপুৰ বিধানসভা সমষ্টিত জিকিব। যথেষ্ট ভাল। আমি 15টা সমষ্টিৰ মোটামুটি 10-11টা সমষ্টিত আমি জিকি যাম। কোনো ধৰণৰ চিন্তাই নাই। ওদালগুৰিৰ দীপেন বড়ো ডাঙৰীয়াই প্ৰাক্তন সভাপতি এফচিঅ' তেখেতে ইলেকশ্যন খেলিছে, তেখেতেও জিকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ৰাইজক ইয়াতে সকলোৱে তামোলপুৰ ৰাইজ হিচাপে সকলোৱে জ্ঞাত। ৰাইজ মূৰ্খ নহয়, ৰাইজ যথেষ্টভাৱে জ্ঞানী। তামোলপুৰত 4.5 বছৰত ইউপিপিএলে কি কৰিছে কি কৰা নাই আমি বুজোৱাৰ প্ৰয়োজন নাই। আমাকহে ৰাইজে আহি পিনে কৈ আছে যে ইউপিপিএলে যিমানখিনি কাম কৰিছে নহয়, এই চৰকাৰৰ পৰিৱৰ্তে বেলেগ চৰকাৰে কৰিব নোৱাৰে। আমি ৰাইজক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমি নোকোৱাৰ আগতে বুজি পাইছে। আমি ৰাইজৰ ওচৰত যিমানখিনি গৈছোঁ গোটেই পজিটিভ দেখা পাইছোঁ। আমি ডিফাৰেঞ্চ বেয়া দেখা নাই। কিন্তু বিজেপিয়ে ভয় শংকিত হৈ পিনে তেওঁলোকে এইবিলাক চালে বাৰে কোবাই আছে। সেইবিলাক কথা তেওঁলোকৰ মুখত শোভা নাপায়। মই তামোলপুৰৰ বিজেপি যিমান কৰ্মী আছে সকলোকে আহ্বান জনাইছোঁ, অহা বিধানসভা নিৰ্বাচনৰ 9 তাৰিখে ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়ো ডাঙৰীয়াক ভোটদান দিয়াৰ কাৰণে।